যিটো ৰেলৱে ব্ৰিজ আছে এই ৰেলৱে ব্ৰিজত এক আকস্মিক মৃত্যু এজনী ছোৱালী অনন্য ডেকা নামৰ এজনী ছোৱালী ক্লাছ 9ত পঢ়ে গুৰমু হাইস্কুলত। তাই টিউশ্যনৰ পৰা ঘৰৰ ফালে আহি থকা অৱস্থাত ট্ৰেইনে দুৰ্ঘটনা হৈ তেওঁ মৃত্যু আকোৱালি ল'বলগীয়া হয়। फरायनाय थालायबाय माने रोंनिया मोनसे जाथाय जागोन बिथांमोना निस्सय मिथिखादों नङा होमबा जे रोंनियानिफ्राय गरायसर उदालगुरि थांनाय बे लामायाव जि मोनसे जाब्रबथाय जाथाय जादों जे माने फरायसुलि माने जेब्ला टिउसननिफ्राय थांबाय थानायावनो ट्रेना सौदावनानै जिउ खहा जागोन बिथांमोना बे जाथाय जागोन बिथांमोना खोनाखादों नङा होमबा जे माने साइकेलजों जेब्ला टिउसन लानानै फैबाय थादोंमोन अब्ला माने ट्रेना सौदावनानै जिउ खहा जानायखौ बिथांमोना निस्सय मिथिदों। माने सरकारनि सायावबो गोख्रों बाथ्रा बुंनायखौ जों नुनो मोन्दों। माने बिटिसि सरकारा दासिमबो बे लामाखौ दासिमबो मावाखै एबा खालामाखै, गोदोनिफ्रायनो जि आग्रह जाना दङ बेफोरबायदिनो जाना दङ होननानै फोरमायदों। नोंथांमोना भिडिअखौ फुलनायबा निस्सय मिथिगोन। माने महेश्वर जोंनि जे गरायसर समस्टिनि महेश्वर बसुमतारी सार बिथांखौ बुंनाय जों नुनो मोन्दों। माने जे सरकारा जि हरनांगौ बेखौ सरकारा हरखायो नङा होमबा, सरकारखौ बुंगौ माने सरकारा जि बुस्थुखौ हरखायो बेखौ हरखायो। बेजों लोगोसे जायफोरा दलं लामा बनायो नङा होमबा, जायफोरा दलं लामा बनायो बिथांमोनखौ माने बिथांमोनासो जि खामानिखौ मावनांगौ बे खामानिखौ माने बिथांमोना मोजाङै मावफुङा। बेनि थाखायनो बेफोरबायदि आदुरा एबा लामाफोरा मोजां जाया। नोंथांमोना नुग्रोनो नोंथांमोना कमेन्ट खालामना फोरमायहरबानो जाबाय। माने जोबोद दुखु फोरमायदों एबा आंबो दुखु फोरमायदों जाहाथे बिथांनि आत्माया गोजौआव मोजाङै सान्थियै थाहैथों होननानै आंबो आर'ज गाबो इसोरनियाव जे माने जोबोद दुखुनांथाव। नोंथांमोना बिथांनि रायजोफोरा मा फोरमायखो एबा धुलाबारि आरो खोन्दोखरनि रायजोफोरा मा फोरमायखो नोंथांमोना भिडिअखौ नायजोबबा निस्सय बुजिगोन। এই ৰেলৱে ব্ৰিজত এক আকস্মিক মৃত্যু এজনী ছোৱালী অনন্য ডেকা নামৰ এজনী ছোৱালী ক্লাছ 9ত পঢ়ে গুৰমু হাইস্কুলত। তাই টিউশ্যনৰ পৰা ঘৰৰ ফালে আহি থকা অৱস্থাত ট্ৰেইনে দুৰ্ঘটনা হৈ তেওঁ মৃত্যু আকোৱালি ল'বলগীয়া হয়। আচলতে এনেকুৱা ঘটনা প্ৰত্যেক বছৰে হৈ থাকে। অকৰ্মণ্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2010 চনতে এই দুলাবাৰী দলংঘাটত নদীৰ ওপৰত দলঙৰ আধাৰশিলা নিৰ্মাণ কৰিছিল। 2010ৰ পৰা আজি 2026 হ'ল, কিন্তু এই দলংখন আজিলৈকে নিৰ্মাণ নহ'ল। এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ যিটো স্থানীয় ইয়াম মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, তেওঁ কেৱল কমিশ্যনৰ অংকত ব্যস্ত থাকিল। দলংঘাট দুলাবাৰী অঞ্চলৰ ৰাইজৰ কোনো সমস্যা গুৰুত্ব নিদিলে। তেওঁ নিজে চাহপাত বাগান কৰিলে, তেওঁ বিল্ডিং বনালে, তেওঁ মাটি কিনিলে, কিন্তু দুলাবাৰী দলংঘাট গুৰমু অঞ্চলৰ ৰাইজৰ সমস্যাৰ প্ৰতি তেওঁ পিঠি দিলে। তেওঁ দুবাৰকে ইয়াম হ'ল, এইবাৰলৈ তিনিবাৰ ইয়াম হ'ল, কিন্তু তেওঁ নিজৰ সম্পত্তিৰ পাহাৰ গঢ়াৰ বাহিৰে ৰাইজৰ কোনো সমস্যা সমাধান নকৰিলে। আজি এইজনী ছোৱালী, দুৰ্ভগীয়া ছোৱালী, ইয়াৰ দায়িত্ব কোনে ল'ব? এজনী দুৰ্ভগীয়া বাপেক নাই, বাপেকহীন ছোৱালী এজনী, মাহীমাকে তেওঁক পঢ়াই আছে। তেওঁৰ দায়িত্ব এই হাগ্ৰামা মহিলাৰী গাদ্দাৰ, ঠগবাজ, প্ৰবঞ্চক হাগ্ৰামাই ল'ব লাগিব, আৰু এই মহাধুৰন্ধৰ এই মহেশ্বৰ বসুমতাৰী মুখথাঙে ল'ব লাগিব। দ্বিতীয় কথাটো হৈছে, যেতিয়ালৈকে দলং নহয় তেতিয়ালৈকে এই দুলাবাৰী দলংঘাটৰ ৰাইজে এই মহেশ্বৰ বসুমতাৰী মুখথাঙক এই অঞ্চলত নিষিদ্ধ কৰিব লাগে। তেওঁ যাতে কোনো ৰাইজৰ পৰা স্পষ্ট দাবী জনাইছো, কম সময়ৰ ভিতৰত এই অৰ্ধনিৰ্মিত যিখন দলং, এই দলংখন নিৰ্মাণ কৰিব লাগে। দুলাবাৰী দলংঘাট গুৰমু অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থাটো সুচল কৰিব লাগে। ৰেলৱে বিভাগক আমি অনুৰোধ জনাইছো, এই দুৰ্ভগীয়া ছোৱালী যিজনী নিহত হ'ল তাইৰ কাৰণে যাতে চৰকাৰীভাৱে ৰেলৱে বিভাগে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰে, এই পৰিয়ালটো যাতে পোহপাল দিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে ৰাইজৰ পৰা দাবী জনাইছো। আমি জন্মৰ পৰাই দেখি আছো এনেকুৱা। 20 বছৰ হাগ্ৰামা মহিলাৰী শাসন কৰিলে, তেওঁ দলং এটাই বনাব নোৱাৰিলে। টেণ্ডাৰ দিয়ে, মুখথাঙে কমিশ্যন লয়, টেণ্ডাৰ বন্ধ হয়। টেণ্ডাৰ দিয়ে, মুখথাঙে পইচা লয়, কাম বন্ধ হয়। টেণ্ডাৰ দিয়ে, আকৌ কাম আৰম্ভ হয়, আকৌ কমিশ্যনৰ অংক হয়, হাগ্ৰামা মুখথাঙে কমিশ্যন লৈ আকৌ কাম বন্ধ কৰে। এনেকৈ আজি 20টা বছৰ পাৰ হ'ল। গতিকে এই চৰকাৰখন ব্যৰ্থ চৰকাৰ, ৰাইজৰ সমস্যাৰ প্ৰতি কোনো দায়িত্ব নাই, জ্ঞানহীন, কেৱল কমিশ্যনৰ অংকত ব্যস্ত। গতিকে এইটো উচিত ব্যৱস্থা কৰিব লাগে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত আহি এই পৰিয়ালটোক এককালীন বিটিচি চৰকাৰৰ পৰা 10 লাখ টকা দিয়াৰ কাৰণে আমি ৰাইজে দাবী উত্থাপন কৰিম। দুৰ্ঘটনাজনক, যিটো আমাৰ এই গড়েশ্বৰ এলেকাৰ ৰাজাচক্ৰ এলেকাৰ
পুঠিমাৰী দলঙৰ ওপৰত ৰেলৰ দলঙৰ ওপৰত যিটো দুৰ্ঘটনা ঘটিত হ'ল এইটো বৰ দুৰ্ঘটনাজনক। আজি চাওক 2009 চনত এই দলংখনৰ আপোনালোকে চাব এই দলংখনৰ কাম আধাৰশিলা স্থাপন কৰিছিল। আজি পৰ্যন্ত 2009 চনৰ পৰা আজি 2026 হ'ল এই BTC চৰকাৰে এইখন দলং সম্পূৰ্ণ কৰিব নোৱাৰিলে। এই ৰেলৱে ব্ৰিজেদি আজি চাওক টিউচন কৰিবলৈ যোৱা ছোৱালীজনী আজি মৃত্যুবৰণ কৰিবলৈ হ'ল আৰু বহুতো আগত দুৰ্ঘটনা হৈছে। কিন্তু অসম চৰকাৰ তথা BTC চৰকাৰে আজিলৈকে এই দলংখনৰ কোনো ব্যৱস্থা নকৰিলে। আমি দাবী জনাইছোঁ এই মৃত্যুৰ মূল দায়ী হ'ল BTC চৰকাৰ, হাগ্ৰামা মহিলা আৰু আমাৰ গড়েশ্বৰ পৰিষদ সমষ্টিৰ ইএম শ্ৰীযুত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া। তেখেতসকলে মৃত্যুৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লাগিব আৰু অনাগত দিনত এই দলংৰ কাম অতি শীঘ্ৰে সম্পন্ন কৰিবলৈ আমি দাবী জনাইছোঁ। কাৰণ এই দলংখনৰ কাৰণে অসুবিধাৰ কাৰণে আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে এই ৰেলৱে ব্ৰিজেদি দলং পাৰ হ'ব লগা হয়। গতিকে আগতে বহুতো দুৰ্ঘটনা হৈছে। গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই দলংখনৰ কাম সম্পূৰ্ণ কৰিব লাগে, নহ'লে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। আজি 2009 চনৰ পৰা দলংখনৰ কাম আধাৰশিলা স্থাপন কৰিছিল। ইলেকশ্যন আহিলে কাম আৰম্ভ কৰিব আৰু ইলেকশ্যন যোৱাৰ পিছত কাম বন্ধ কৰি দিয়ে। আজিলৈ এই কাম সম্পূৰ্ণ কিয় কৰিব নোৱাৰিলে আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই এই দলংখনৰ কাম সম্পূৰ্ণ কৰিব লাগে, নহ'লে আমি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিম। এই দলংখনৰ ৰঙিয়া টু গড়েশ্বৰ মেইন ৰোড এইটো। আজি হাগ্ৰামা মহিলাই আহি নিজে আহি যেতিয়া প্ৰথম ইলেকশ্যন হ'ল, যেতিয়া BTC চৰকাৰ হ'ল, তেতিয়া আহি এই দলংখন সম্পূৰ্ণ কৰিছিল আধাৰশিলা স্থাপন, কিন্তু আজিলৈ সম্পূৰ্ণ কৰিব নোৱাৰিলে। গতিকে আমি দাবী জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰেই এই দলংখন সম্পূৰ্ণ কৰিব লাগে। ধন্যবাদ। দেখা বুলি গম পালোঁ আৰু লগতে মোৰ ছোৱালীজনীও আছিলে আজি, আৰু মই ৰঙিয়াতে কাম কৰোঁ ব্যক্তিগত এখন দোকানত। তাৰপিছত হঠাতে চকৰ পৰা ফোন গ'ল যে আজি এনেকুৱা তেনেকুৱা দলং ঘাটত এটা এক্সিডেণ্ট হ'ল, তোমাৰ চুপাৰত খবৰটো দিয়া। তাৰপিছততো আৰু মই গম পোৱা নাই, দুজনমানক ফোন কৰিলোঁ। তাৰপিছত মোৰ ছোৱালীও থকা বুলি গম পালোঁ। তাৰপিছত মোৰতো জীৱতো নাই, একেবাৰে মই কি কৰোঁ কি নকৰোঁ, কি হ'ল কি নহ'ল এনেকুৱা লাগি। যিটো ৰেলৱে ব্ৰিজ আছে, এই ৰেলৱে ব্ৰিজত এক আকস্মিক মৃত্যু এজনী ছোৱালী, অনন্য ডেকা নামৰ এজনী ছোৱালী ক্লাছ 9ত পঢ়ে গুৰমু হাইস্কুলত। তাই টিউচনৰ পৰা ঘৰৰ ফালে আহি থকা অৱস্থাত ট্ৰেইনের দুর্ঘটনা হয়, তাও মৃত্যু আঁকোৱালি ল'বলগীয়া হয়। আসলতে এনেকুৱা ঘটনা প্রত্যেক